নমস্কাৰ। যদি পুলিচে আমাক কেতিয়াবা মিছবিহেভ কৰে বা পুলিচে যদি আমি যদি কিবা এটা কমপ্লেইন দিব যাওঁ তেখেতলোকে কমপ্লেইনটো নলয়, তেতিয়া আমি কি কৰিব লাগে? আমাৰ কিছুমান বেছিক ৰাইট আছে, তাৰ ওপৰত আজি মই অলপ চমু আভাস দিবলৈ চমুকৈ ক'বলৈ আপোনালোকক প্ৰয়াস কৰিছোঁ। পুলিচে আপোনালোকে ৰাস্তা এটাদি গৈ আছে, ক'ৰবাত এখন পুলিচৰ গাড়ী দেখিলে, পুলিচৰ গাড়ীখন দেখাৰ লগে লগে আপোনালোকে কি কয়? ৰাস্তাটোকে চেঞ্জ কৰি সেইফালেদি নগৈ বেলেগৰ দি গুচি যায়, কিন্তু পুলিচৰ ফ্ৰণ্টদি নাযায়। পুলিচক কিয় ইমান আমি ভয় কৰোঁ? আমি হ'লেও কিয় ইমান ভয় কৰোঁ? আমি পুলিচক দেখিলে যে বহুত পুলিচৰ হাতত এক্সট্ৰিম পাৱাৰ থাকে, পুলিচে কোনো অপৰাধ নকৰাকেই যে আমাক ভৰাই নি থৈ দিব জেলত, আমি কিয় আমাৰ মনলৈ ভাৱ আহে? পুলিচ আমাৰ লগত কিয় একাউণ্টেবিলিটি নহয় যেন ভাৱ হয়? কিন্তু পুলিচ একাউণ্টেবিলিটি হ'ব লাগে, সেইটো তেওঁলোকৰ ট্ৰেইনিঙতে শিকায়। আৰু এতিয়া কথা আহি পৰিলে, যেতিয়া আপোনাৰ জীৱনত এনে ঘটনা ঘটিলে, কাৰোবাৰ লগত আপোনাৰ কাজিয়া হ'ল, কোনোবাই আপোনাক গালি গালাজ পাৰিলে, হয়তো আপোনাক মাৰপিট কৰিলে, আপুনি এতিয়া কি কৰিলে? সেই মানুহজনৰ ওপৰত আপুনি পুলিচ থানাত গৈ এখন এজাহাৰ দিম বুলি ভাবিলে, আৰু এজাহাৰখন দিব যাওঁতে গ'ল পুলিচ থানাত, দেখিলে যে পুলিচ বহি আছে, থানা প্ৰভাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনো আছে, সকলো আছে। তেতিয়া আপুনি যদি নিজেই এজাহাৰখন লিখিব নাজানে, তেতিয়া আপুনি তাত গৈ যেনিবা ক'লে, মই এজাহাৰখন লিখিব আহিছোঁ, মোৰ ৰিপৰ্টটো লিখক। যদি সেইটো সময়ত তেওঁলোকে লিখিবলৈ নিবিচাৰে, এইটো তেওঁলোকৰ দায়িত্ব। থানা প্ৰভাৰীজনে লিখিবই লাগিব, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে লিখিব লাগিব, অফিচাৰ ইনচাৰ্জজনে লিখিব লাগিব, তেওঁলোকৰ সেইটো দায়িত্ব। যদি নিলিখে, তেতিয়া আপোনালোকে কি কৰিব? যদি নিলিখে তেতিয়া কি কৰিব? আৰু যদি আপুনি ঘৰৰ পৰা আপুনি নিজে জনা মানুহ ঘৰৰ পৰাই লিখি নিছে এজাহাৰখন লিখি নিয়াৰ পাছতো কোনো একশ্যন হোৱা নাই, তেখেতলোকে ঘূৰাই ফুৰাইছে আপোনাক গুৰুত্ব দিয়া নাই, তেতিয়া কি কৰিব? এতিয়া শুনক, আমি এইখিনিতে জানিব লাগিব IPC আৰু CRPC কি। IPC আৰু CRPC কথাটো পুলিচৰ কথা আহি যোৱাৰ লগে লগে, কোৰ্টৰ কথা আহি যোৱাৰ লগে লগে IPC আৰু CRPC কথা আহিয়ে পৰিব। IPC হ'ল ইণ্ডিয়ান পেনেল কোড। IPCয়ে কি কৰে? আমাৰ যিবিলাক আমাৰ অপৰাধবিলাক বৰ্ণনা কৰে, এইটো অপৰাধ কৰিলে কোনটো হ'ব, কোনটো ছেকশ্যন লাগিব, আৰু এইটো অপৰাধ কৰিলে কোনটো ছেকশ্যন লাগিব। ছাপ'জ আপোনালোকে এনেকুৱা এটা অপৰাধ, ছাপ'জ কোনোবা কাৰোবাক ঠগিছে, যেনেকৈ 420 ছেকশ্যন লাগে, কোনোবা কাৰোবাক মাৰ্ডাৰ কৰিলে যেনেকৈ 309 লাগে, কোনোবা ছুইচাইড এটেম্প কৰিলে তেওঁৰ ওপৰত 309 লাগিব, মাৰ্ডাৰ কৰিলে 302। এইটো IPCয়ে ডিফাইন কৰে, IPCয়ে বৰ্ণনা কৰে, আমুক ছেকশ্যন লাগিব। তাৰপিছত ইয়াৰ পিছত আহি গ'ল, আপুনি যাক কেছটো দিলে, কমপ্লেইনটো ফাইল হৈ গ'ল। কমপ্লেইনটো ফাইল হোৱাৰ পাছত CRPCয়ে কি কয়? CRPC প্ৰক্ৰিয়াবিধি। CRPCয়ে পুলিচ অফিচাৰজনক IO এজনক, ইনভেষ্টিগেটিং অফিচাৰ এজন CRPC দ্বাৰা CRPC এক্টৰ মতে নিয়োজিত হয়, আৰু তেখেতে গোটেই ঘটনাটো তেখেতে কি কৰে? ইনভেষ্টিগেশ্যন কৰে। আৰু এইখিনিতে এতিয়া CRPC আৰু IPC বুজি পালে। IPCয়ে বৰ্ণনা কৰিব, CRPCয়ে প্ৰক্ৰিয়া। IPCয়ে কি হ'ব সেইটো বৰ্ণনা কৰিব, CRPCয়ে ইনভেষ্টিগেটিং অফিচাৰ, কোন ৰেংকৰ অফিচাৰক ইনভেষ্টিগেটিং অফিচাৰ দিয়া হ'ব, ইনভেষ্টিগেটিং অফিচাৰে কি কৰিব, সেইটো CRPCয়ে জনাব। প্ৰক্ৰিয়াবিধি সেইটো। ইয়াৰ পিছত আহি গ'ল, আপুনি এতিয়া পুলিচ থানালৈ যোৱাৰ কথা আছিলে। পুলিচ থানাত গৈ আপুনি যদি ৰিটেন কমপ্লেইনটো দিলে, ৰিটেন কমপ্লেইনটো দিয়াৰ পাছত তেওঁলোকে যদি কমপ্লেইনটো বোলে আমি নিলিখোঁ বা লিখাত অৱহেলা কৰে, ঘূৰাই ফুৰে, তেতিয়া আপুনি তেওঁলোকৰ উপবিষয়াৰ ওচৰত যাব পাৰে। উপবিষয়াৰ ওচৰত আপুনি কমপ্লেইনটো কি কৰিব লাগিব? লিখাব লাগিব। তেওঁলোকে কৰিব যে কমপ্লেইন লিখা। উপবিষয়া ছাপ'জ পুলিচৰ আমাৰ ইয়াত থানা ইনচাৰ্জ থাকে, থানা ইনচাৰ্জৰ পৰা DSP ওচৰলৈ যাব পাৰে, DSP নহ'লে SP ওচৰলৈ যাব পাৰে। SP ছাৰেও যদি নুশুনে, তেতিয়া আপুনি DC বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট প্ৰশাসনৰ ওচৰলৈ যাব পাৰে। ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা DC যোনজন উপায়ুক্তৰ ওচৰত গৈও কমপ্লেইন কৰিব পাৰে। আৰু উপায়ুক্তও যদি নুশুনে, তেতিয়া উপায়ুক্তৰ দ্বাৰা যদি কাম নহয়, তেতিয়া আপুনি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন নহ'লে পুলিচ কমিশ্যনাৰেট এক্ট, পুলিচ কমপ্লেইন অথৰিটিটো আপোনালোকে কমপ্লেইন কৰিব পাৰে, বা চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনতো পাৰে।
চেণ্ট্ৰেল ভিজিলেঞ্চ কমিশ্যনত কৰাৰ পাছততো লগে লগে কাম হ'ব, আৰু পুলিচ কমপ্লেইন অথৰিটিত কৰাৰ লগে লগে কাম হ'ব, 100% হ'ব। যদি তেতিয়াও নহয় তেতিয়া আপোনালোকে কোৰ্টত যাব, কোৰ্টত গৈ এজন উকিল ধৰিব, উকিল ধৰি কেছটো লিখি মেজিষ্ট্ৰেটৰ তাৰ থ্ৰুদি যেতিয়া দিয়া হ'ব, তেতিয়া মেজিষ্ট্ৰেটৰ তাৰ পৰা চিল লাগি আহিব, তেতিয়া পুলিচৰ কাউণ্টডাউন আৰম্ভ হৈ যাব। পুলিচে ইনভেষ্টিগেশ্যন কৰিবলৈ আহিবই লাগিব। যদি আপোনাৰ কেছটো আহিবই লাগিব, জেনিউন হয় তেওঁলোক আহিবই লাগিব, জেনিউন হ'লেহে মেজিষ্ট্ৰেটে তেওঁলোকক সেইমতে অৰ্ডাৰ পঠিয়াব। তাৰপিছত এতিয়া আহি গ'ল, আপুনি ঘৰৰ পৰা বা কেছটো লিখি দিলে, বা সেইটো হ'ল কেছটো লিখি তেওঁলোকক দিয়াৰ পিছত আপোনালোকে এটা জেৰক্স কৰি ৰিচিভিং এটা ল'ব লাগে, নহ'লে হয়তো ভৱিষ্যতে কেছটো তেওঁলোকে নপঠিয়াব পাৰে, তাতে নাইকিয়া কৰি দিব পাৰে, পুলিচৰ এইটো হেৰি থাকে। আৰু কেছ এটা দিয়াৰ পাছত এটলিষ্ট 72 আৱাৰ্ছ ৰখিব লাগে। কমপ্লেইন দিয়াৰ পিছত 72 আৱাৰ ৰখক। 72 আৱাৰ ৰখাৰ পাছতো যদি তেওঁলোকে কেছটো বোলে পঠিওৱা নাই, তেতিয়াহে বাকীকেইটা ষ্টেপ, তেওঁলোকৰ হায়াৰ অথৰিটিৰ ওচৰলৈ যোৱা, কোৰ্টলৈ যোৱা, পুলিচ কমপ্লেইন অথৰিটিৰ ওচৰলৈ যোৱা, বা আমাৰ ইয়াত অসমত কি ক'ব, ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যনো আছে, তাতো দিব পাৰে। তাৰপিছত যদি মেজিষ্ট্ৰেটৰ ওচৰতো দিব পাৰে, যদি মেজিষ্ট্ৰেটৰ ওচৰত বা যদি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওচৰত দিয়া যায়, তেতিয়া ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে কি কৰিব, ছেকশ্যন 1563 অফ CRPC মতে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটজনে ইনকুৱাৰী কৰিব। ছেকশ্যন 192 তেওঁক সেইটো পাৱাৰ দিয়ে, তেওঁ আহি ইনকুৱাৰী কৰিব পাৰে পুলিচ অফিচাৰৰ ওপৰত, মেজিষ্ট্ৰেটে। তাৰপিছত আহি গ'ল মেজিষ্ট্ৰেটে কৰিব পাৰে। তাৰপিছত আপোনাৰ যদি পুলিচ কমপ্লেইন অথৰিটিত আমি কমপ্লেইন কৰিলোঁ, বা পুলিচ একাউণ্টেবিলিটি অথৰিটিৰ ওচৰত আমি কমপ্লেইন কৰাৰ পাছত যদি পুলিচ অফিচাৰজন দোষী সাব্যস্ত হয়, তেতিয়া কি হ'ব, ছেকশ্যন 29 অফ ইণ্ডিয়ান পুলিচ এক্টৰ মতে তেওঁ 3 মাহ জেল হ'ব, তেওঁ 3 মাহ যিমান দৰমহা পায় ফাইন হ'ব। যদি সেইটো সময়ত তেওঁ বোলে 45,000 টকাকৈ মাহে দৰমহা পাই আছিলে, তেতিয়া তিনিটা 45,000 তেওঁলোক দিব লাগিব। গতিকে সেইটো কাৰণে পুলিচ দেখিলে, আপুনি যদি নিৰপৰাধী, আপুনি যদি ভাৰতৰ ভাল নাগৰিক, এজ এ গুড চিটিজেন হিচাপে, পুলিচো মানুহ হয়, পুলিচকো ভাল ব্যৱহাৰ দিয়ক, আপুনি ভালদৰে থাকক, ছেফ থাকক। তাকে ক'লোঁ, জয় আই অসম।